প্ৰকৃতিৰ ৰম্যভূমিটো গহীন কানন ইয়ে হ'ব মোৰ তপস্যাৰ বাবে উপযুক্ত স্থান। চাম বাৰু এবাৰ ব্ৰহ্মা বিষ্ণু শিৱ বৈশিষ্ট্য ইন্দ্ৰ আৰু ৩৩ কোটি দেৱতাৰ হৃদয়ৰ পিঞ্জয়াত তাকৰ কপনি উঠেনে নুঠে। ব্ৰহ্মা বিষ্ণু শিৱৰ পৰা মোৰেই শক্তি যোগে তিনি শক্তি কৰি আহৰণ একত্ৰিত কৰি তিনি শক্তি ই বিদ্যা সাধন যজ্ঞ মই কৰিম সমাপন আৰু মই হম এই ব্ৰহ্মাণ্ডৰ দ্বিতীয় ভগৱান। পৰমৰ নহয় পৰিজন কৰি লওঁ কৰ্তব্য নিজৰ।